Hey, hi everyone. Welcome. এটা নতুন ভিডিও লৈ কিহৰ ওপৰত ভিডিও বনাওঁকে ভাবি আছিলোঁ তো এটা আইডিয়া আহিলে চটৰ ওপৰতে জেগা অলপ আছে তো আজি বহুত বছৰৰ পৰা তেনেকৈ খালী পৰি আছে একো ইউজ হোৱা নাই জেগাডোখৰ তো মই ভাবিছোঁ কি সেই জেগাডোখৰ এখন মিনি গাৰ্ডেন বনাওঁ চটৰ ওপৰত ধুনীয়াকৈ ফুল চুল ৰুই দিওঁ আৰু শাক পাচলি অলপো কৰোঁ যদি ভালকৈ হয় তেনেহ'লে ঘৰতো খাব পৰা যাব কিন্তু মই আজিলৈকে কৰা একো এক্সপিৰিয়েঞ্চ নাই তেনেকুৱা তো তেনেহ'লে ট্ৰাই এটা কৰি চাওঁ তো আপোনালোকক মই জেগাডোখৰ দেখুৱাওঁ বলক জেগাখিনি এইখিনি আছিল এতিয়া প্ৰথম মাটি তুলিব লাগিব তো তলত মাটি অলপ আছে তেনেহ'লে ব'লক মাটিখিনি তুলি লওঁ কাম কৰি থকাৰ মাজতে বৰষুণ আহি গ'ল তো ব'লক তেনেহ'লে কিবা এটা খাবলৈ বনাওঁ বৰষুণৰ বতৰত তেনেহ'লে ব'লক বনোৱা আৰম্ভ কৰোঁ অকণমান নিমখ দিছোঁ বেছি নহয় অকণমান আৰু একদম অকণমান হেৰি বেকিং পাউডাৰ তেল গৰম হৈছে এতিয়া
এখনতে ভিডিঅ' বনাবলৈ বহুত দিগদাৰ হয়। তো মই বনালোঁ মালপোৱা পটাপট আৰু এইফালে ৰঙা চাহ, লাল চাহ বুলিও কয়। তেনেহ'লে মই এই বৰষুণৰ বতৰত গৰম চাহ খাই লওঁ আৰু আপোনালোকেও খাওক। আজি ভিডিঅ'টোত ইমানেই। তেনেহ'লে সোনকালে নেক্সট ভিডিঅ'টোত লগ পাই আছোঁ।